তো গাইজ এতিয়া আহিলোঁ বিলত মাছ মাৰিবলৈ গাইজ ইয়াতে আছে গাইজ বিলত মাছ মাৰিব আহিলোঁ জাল আছে ইয়াতে 12 নম্বৰ জাল ইটো হয় আৰু এইটো হ'ল 20 নম্বৰ জাল আৰু ইয়াতে আছে বৰশী পাতাম গাইজ কেইটা আছে কেইটা নাই এতিয়া মাছ পাতাব লাগিব সৰু মাছ দিয়ে পাতাম বৰশী ৰাতিপুৱাত কেনেকৈ মাছ পাই মালাৰ চাবলৈ দেখা নাপাব গাইজ এতিয়া গাইজ ফাইনেলি এতিয়া বিলত আহিছে দেখো না গাইজ এতেনা পৰিস্থিতি পুৰা বহুত ধুনীয়াকৈ বিলত আহিলোঁ গাইজ সূৰ্যটো ডুবিব আৰু তো গাইজ এতিয়া মাৰোঁ নে কি লেকচাৰ মাৰি থাকিলেতো নহ'ব গাইজ এতিয়া কামবিলাক কৰিব লাগিব মাছ নাপালে কেনেকৈ বৰশী পাতাব গাইজ ফাইনেলি এতিয়া চাই থাকক তো গাইজ এতিয়া কৈ দিওঁ নেকি হাই হেল্ল' নমস্কাৰ ৱেলকাম টু বেক টু মাই ইউটিউব চেনেল মানি গেছ ব্লগ স্বাগতম জনালোঁ এতিয়া গৈ আছোঁ এতিয়া গাইজ এতিয়া গৈ আছোঁ এৰিয়াতে আছে বৰশী ইয়াতে থাকক এতিয়া মই মাছ পতাম সৰু মাছ সৰু জালটো কোনো হয় ইটো পতাম গাইজ চাই থাকক গাইজ এণ্টাক ভিডিঅ'টো শেষলৈকে চাই থাকক গাইজ আপোনালোকৰ বাবে দেখাই দিছোঁ ইমান কষ্ট কৰি আছোঁ গাইজ মাছ পতাবলৈ আহিছোঁ এতিয়া পানীত গৈ আছোঁ গাইজ পানীত কেনেকৈ মাছ পতাই গাইজ এতিয়া জাল পতাবলৈ গৈ আছোঁ এতিয়া আপোনালোকক দেখাবলৈ পানীত জাল পতাম পানীত এতিয়া চাই থাকক গাইজ কাৰং বোকা কাৰং আমাৰ লোকেল আছে গাইজ আমাৰ লোকেল ভাষাটো কাৰং কয় আৰু এতিয়া অসমীয়াটো বোকা বুলি কয় বোকা পানী লাগি যাব গাত গাইজ মাছলৈ গৈছিলোঁ এতিয়া ফাঁচি জাল পাতামগৈ ঘৰলৈ আহিবই নিমখ ভাত খাই দিলোঁ মাছলৈ গৈছিলোঁ এতিয়া মাছ পাতামগৈ ঘৰলৈ আহি নিমখ ভাত খাই দিলোঁ তো গাইজ কেনেকৈ আপোনাক দেখাম তো ইয়াতে যে নাই আনো বস্তুটো মানে আনাই নাই চেল্ফি ষ্টেক ট্ৰাইপডটো আনা নাই আপোনাক বাৰু দেখাই দিম কেনেকৈ তো গাইজ ইয়াতে পতাবলৈ লাগিব এইটো হ'ল বিলৰ মাজত আহিলোঁ এতিয়া পতাম গাইজ জাল সৰু জাল না ডাঙৰ জালটো পতাম তো গাইজ সৰু জালটো পতাব লাগিব আৰু খেলাবলৈ লাগিব তো গাইজ আৰু এতিয়া আৰম্ভ কৰোঁ নেকি এটা বুদ্ধি কৰোঁ মাগ এনেহ'লে পুৰিলে না গাইজ ভিডিঅ' হৈ আছে না তো গাইজ এতিয়া ৰেডি এতিয়া পাতাম জালটো বাবা টানাম দেখাবে guys ওই তো পুরা কামিবার মাছ লাগছি দি ওয়াও লাগছি দেখো দি গাইস তামাম লাগছে তামাম লাগিছে গাইস ইয়াৰ পৰা পুৰলি যে মোবাইল কি আলাম লাগতে দিছে আপোনাক দেখাবলৈ যাম ও মাগো ইমান कितना प्यारा तू है मेरा মাছলৈ গৈছিলোঁ ঐ এজনী না পালং
মই নিমখ ভাত খাই দিম মদ খাব হে কিলং উৰাজাহাজৰে লাগছে গাইজ বহুত টাইম হ'ল না তো 5 মিনিটমান হ'ল মিনিট হৈছে 5 মিনিট তো গাইজ গাইজ ওলাব লাগিব কেইটামান মান লাগিছে আৰু লাগছে আৰু নেকি তো গাইজ বৰ্তমান আনি গিলো বৰশীটো ইয়াৰ পৰা আনি গিলো জেট এলাই থৈছিলো এতিয়া আনিলো এই দেখো তো গাইজ কেইটা আছে তো চাগে 20-25টা হ'ব 30টা মান হ'ব ইয়াতে আছে মাছ 15-16টা এতিয়া হালচি গাঠো নেকি কেনেকৈ হালচি গাঠো দেখাব লাগিব নেকি তো গাইজ বহুত কষ্ট হ'ব তো গাইজ মই আপোনাক দেখালৈছোঁ খালি এনেকুৱা কৰি হালচি বিকেলা চৰি তো মই দেখাই লৈছোঁ ইয়াতে থ'ম তো গাইজ এনেকুৱাকৈ হালচি দিবি এই যে হৈ গ'ল হৈছে নে হৈছে গাইজ ইটো হৈছে এনেকুৱাকৈ বহুতকৈ হাল চালে এনেকৈ তো পাতি দিম এতিয়া হাল চাব লাগিব কেইটামান 30-35টা মান হ'ব চাগে চালা মই গম পোৱাই নাই এতিয়া বোলে তাতে বোলে চিপা আছে বোলে তাতে বোলে মাছ আছে বুলি যেনেকা সৰু মাছ পাইছিলোঁ এতিয়া সৰু মাছ লগত বৰশী পাতাম গাইজ চলো ব্লগ ভিডিঅ'টো এতিয়া দেখা দিছোঁ এতিয়া চেপাটো কেনেকৈ মাছ পৰে চাই দেখোঁ বুলি আবে কেলা মই গম পোৱাই নাই ইয়াতে বোলে চেপা আছে মাছ লাগছে নে লাগে ভালকৈ পাতি থ'ব লাগিব দেই তো গাইজ লাগা নাই নেকি লাগছে মাই গড বহুত কেইটা লাগিছে বহুত কেইটা ইয়াতে চাব লাগিব এই চালা এই পোঙা সৰু মাছ এটনা সৰু ওলা এতিয়া মুদ্ৰা মাছে চলো এইটো মাছটো হ'ব চালা হৈছে কাম হৈ গ'ল চলো ইয়া চপলাটো ক'ত গ'ল চপলা ইয়াতে আছে চপলা তো কেমেৰা কি উল্টে নেকি তো হৈ গ'ল গাইজ এতিয়া চপলা দিব লাগিব এতিয়া নতুনকৈ পাতি থ'ব লাগিব এইগিলাই হয় সৰু মাছ এতিয়া 10টামান বৰশী আছে ইয়াতে গাইজ হালচিয়া গাঠিয়া দিম এলাই যেনেকৈ দিছে তেনেকৈ আনিলোঁ আৰু চেপাৰ পৰা কি কয় আপোনালোকে বুৰুণ কইনা চেপা কয় এচা মেহনত কা ফাল হাপ কালিকো এনেকৈ পাতাই আছোঁ না গাইজ কালিকা এনেকৈ পাতাই আছোঁ না ৰিজাল্টটো ৰাতি সন্ধিয়া হ'ব ৰাতিপুৱাতহে ৰিজাল্টটো পাব কিমান মাছ পায় কিমান নাপায় মইতো নাজানো কিমান পায় কিমান নাপায় একবাৰ পাতাইছিলোঁ আৰু কি ক'ম কালি ৰাতিপুৱা ৰিজাল্টটো দিম নেকি তো এতিয়া হালচিয়া গাঠিম ফুল চালা ইয়াতে একটা আৰম্ভ কৰিলোঁ যাত্ৰা বহুত দিন পিছত যাত্ৰা হামাইৰা যাত্ৰা কৰিলোঁ ৰে গাইজ বেয়া নাপাব আপোনালোকক যাত্ৰা কৰিলোঁ তো গাইজ ইটো হয় আৰু এইটো পতাই দিছোঁ এনেকুৱাকৈ পতাব লাগে তো গাইজ ইটো হয় পাতাই দিলোঁ তো এইটো হয় তো পাতাই দিলোঁ
এনেকুৱা কৰি যাত্ৰা কৰে তালেহে মাছ লাগছি দেই লগে লগে মাছ লাগছি কৈ লগা নাই দেখোন এনেই তো গাইছ ইটো একটা ইয়াতে একটা পাতাই দিলোঁ তো গাইছ আৰু ইটো হয় ফাটালো আৰু নেকি গাইছ পাতালো ইমান বাজিব ইয়াতে আচাজাল পাতাই নেকি যাই হওক দিয়া দিম আৰু নেকি যিমানখানি পাৰোঁ আৰু ইমানখানি যাওঁ গোটেই পাই ইয়াতে যাওঁ ফাটাই দিলোঁ আৰু নে কি গাইছ ইটো হয় তো গাইছ বেছি নাই আৰু দুটামান তিনিটামান আছে তামাম হাতী খোজ গাইছ দেখ না প্ৰথম ফুল লটাছ তো গাইছ গাইছ মই ভিজি গ'লোঁ মই ভিজি গ'লোঁ বহুত জং 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 এইফালে যাম তো গাইছ বেছি নাই আৰু দুটামান আছে গাইছ ফুল বেছি ফুল টপটপে মাছ তুল টাকি মাছ তুল না মাগুৰ মাছ বড় বড় টাকি মাছ তুল 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 তো গাইছ এতিয়া পাটাপাটি হৈ গ'ল বহুত কষ্ট কৰিলোঁ এতিয়া ওলালোঁ এতিয়া ফুটিছে তো গাইছ এতিয়া ঘৰত যাবলৈ সাজু হোৱা তো পাটাপাটি হৈ গ'ল এতিয়া ঘৰত যাম ৰাতি হ'ব সন্ধিয়া হ'ব সেই যে বেলাটো এলাও ডুবে নাই আৰু এতিয়া ৰাতি হ'ব সন্ধিয়া হ'ব তাৰপিছত আহিম আকৌ ৰাতিপুৱাত তো বাই বাই এইটো ভিডিঅ'লৈকে আজিৰ আৰু কালি কিমান পাব কিমান নাপায় তো আমি দেখাই দিম A few moments later. এতিয়া আহিলোঁ বুচি যাবলৈ তাৰ এতিয়া চাই দেখক ভিউজ কেনেকৈ ৱাও তো গাইছ কেনেকৈ ভিউজ চাই দেখক ৱাও তো গাইজ অকল এতিয়া বুচি উঠি হৈ গ'ল এতিয়া চাই দেখক কেইটামান পালোঁ এতিয়া ইয়াতে আছে ভিতৰত মনাৰ ভিতৰত এতিয়া উঠাম জাল তো গাইজ অকল এতিয়া জাল ঠাল এই যে জাল ঠাল উঠালোঁ এতিয়া ভৰাম মনাত নাকি গাইজ এতিয়া ঘৰলৈ যাওঁ সাজু ঘৰত খোলাম বাছ তো গাইজ এতিয়া ভৰাম চিঙি মাছ আনিবৰে দেখা পাইছে এতিয়া ভৰালোঁ চলো এতিয়া যাম অৰে বাবা ঘৰত পঞ্চিলোঁ এতিয়া ভৰাই দিওঁ নেকি তো 1 2 3 4 কেইটা লাগছে 1 2 3 4 5 6 7টা লাগিছে এইখিনি বুৰছি 7টা মাছ তো বড় বড় কৰি লাগছে চাই থাকক এতিয়া খোলাম নাকি গাইছ তো গাইছ কাডং বডং হৈ গ'ল এতিয়া খোলাবলৈ লাগিব তো গাইছ এতিয়া খোলাম চাই থাকক ৱাও এইডোখৰ হৈ গ'ল তো গাইছ এনেকুৱা কৰি খোলাই বুদ্ধি নাজানে শিকিলোঁ বা মোৰ পৰা তো গাইছ এইটো ভিতৰত গৈছে এনেকুৱাকৈ খোলাব লাগিব এই যে পাই গৈছোঁ এই দেখো তো এতিয়া এনেকুৱাকৈ পেচাব
তো গাইজ পুৰাপুৰি খোলা হৈ গ'ল 2 মিনিট 33 ছেকেণ্ড ইয়াহু তো গাইজ এতিয়ালৈকে হৈ গ'ল এতিয়া খাৱাটো দেখাই দিম ইমান বড় তো গাইজ ইতে হয় মাছ তো দুআটো আছে এইটো দেখক पूरा मछली भाज रहा है गाइस वाओ क्या नजारा देखो तो इधर भी है मछली कच्चे मछली पूरा गया है असली मछली भाजी वो लगी है गाइस तो यहाँ पे है कढ़ाई में करायोट आसे भाजा मछली याते आसे कासा मछली तो भाजी आसे गाइस तो गाइस या भात माছ ভাজা আৰু এতিয়া খাম গাইস সবজিটো দিব লাগিব মাখি আছো এতিয়া খাম গাইস গৰম गाइस लोकल माছ গৰাই মাছ এতিয়া বহুত টেষ্টি গাইস তোৰ পুঠি মাছ গাইস তোৰ শিঙি মাছ তো গাইস এইখিনি আছে এতিয়া হে গৈছে আৰু তো मज़ा आया চাপা চাপি হৈ গ'ল 1 নম্বৰ খাই দিলোঁ খাৱা দাৱা শেষ হ'ল এতিয়া পানী খাম হাত ধুই দিলোঁ